তো গাইজ আজি আপোনালোকক দেখাম এখন চাইকেল মই কালি ভিডিঅ' দিছিলোঁ শ্বৰ্টছত ক'ৰবাত কি কিনিছিলোঁ দেখাইছোঁ। তো এখন চাইকেল মই দামটো প্ৰথমতে কৈ দিছোঁ। দামটো পৰিছে এনেই আছিলে 14,000 টকা। 14,000 পৰা বাৰ্গেইন কৰি পেলাই 12,500 টকা পাই গৈছোঁ। কোৱালিটি একদম টপ ক্লাছ কোৱালিটি মই দেখাইছোঁ। এতিয়া চিটটো মানে চাইকেলখনৰ কোম্পানীটো দেখাইছোঁ। সবাই চেচনেল কোম্পানী কেলভিন সবাই কি ডিজাইন আছে চেচনেল এইফালেও লিখা আছে। এই ছাছপেনশ্যন ইয়াত কিবা কিবি লিখা আছে, চাই ল'ব পাৰে। ছাছপেনশ্যন ফৰ্ক আছে ডাঙৰ চাইজৰ একদম। 29 ইঞ্চি চকা চিন গিয়েৰ মই পিছত লগাম। এইখন ডিস্ক এখন আছে গিয়েৰ লগাবলৈ চাগে মই পিছত ডেমাহৰ পিছত গিয়েৰ লগাম ইয়াত। এইটো চেইন চাব পাৰে। পেকেট খোলা নাই। ডাবল ডিস্ক ব্ৰেক আছে, মেকানিকেল ডিস্ক ব্ৰেক চাব পাৰে। এই ডিস্ক ব্ৰেক বাজাৰ পেডেল আছে, আকৌ বটল হোল্ডাৰ আছে, বটল এটাও আছে। এইটো কেডিয়েক কোম্পানী হেণ্ডেল বাৰ। এইটো কিমান মই এইটো নাজানো। মই আকৌ এইটো বেল্ট এটা দিছে, লক এডাল দিছে, মাডগাৰ্ড দিছে, বটল হোল্ডাৰ দিছে। আকৌ এই পিছফালে মাডগাৰ্ড আছে। 29 ইঞ্চি MTB টায়াৰ কত ইমান চাব পাৰে। 2.40 ইঞ্চি হ'ব পাৰে। 80 mm 100 mm নে 80 mm জানো। এইটো হেৰি চক এবজৰ্ভাৰডাল তাৰপৰা অৰবি চক্স চেচনেল চাব পাৰে। ৰিফ্লেক্টৰ আছে, ৰিফ্লেক্টৰটো তাৰ পিছফালেও আছে। আকৌ এইটো ভল টিউবটো, এইটো অলপ ডাঙৰ চাইজৰ ভল টিউব চাব পাৰে। আকৌ এই মাজত এইটো দিছে ফুল টাইপৰ। এইটো এডজাষ্টেবল চিট দেখাইছোঁ। এডজাষ্টেবল চিট আছে, এডজাষ্ট কৰি পেলাই আপোনালোকৰ নিজৰ হিচাপে মিলাই ল'ব পাৰে। আকৌ ইয়াতো এডজাষ্ট কৰিব পাৰি, ওপৰ বা মানে ওপৰ তল কৰিব পাৰি। দেখাইছোঁ পেডেলৰ ৰিফ্লেক্টৰ আছে। এইখন চাইকেল গিয়েৰ লগালে দেখাই দিম। আৰু ব্ৰেকৰ এইডাল চব লোহাৰ এইডাল ইয়াত কাৰ্বন আছে আৰু ষ্টীল আছে, দুটা মিক্স আছে। এইডাল কাৰ্বনৰ পায়, কাৰ্বন নে এলুমিনিয়াম। এইডাল এলুমিনিয়াম, হেণ্ডেলডাল এলুমিনিয়াম কেডিয়েক হেণ্ডেল। এইডাল চাব পাৰে কি এনেকুৱা টাগা বস্তু, একদম হাৰ্ড কোৱালিটি। ষ্টেণ্ড চাব পাৰে, ষ্টেণ্ড চিধা একদম চিধাকৈ থাকে। মই দেখাইছোঁ কেনেকুৱা লাগে দূৰৰ পৰা। আকৌ এনেকুৱা লাগে এইফালৰ পৰা দেখাইছোঁ। ফ্ৰণ্টৰ পৰা দেখাইছোঁ। এনেকুৱা টপ ক্লাছ কোৱালিটি। তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু এইটো চাব পাৰে www.sessionalbike। আজিলৈ আহোঁ, ধন্যবাদ। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব।